এগৰাকী ভণ্টিয়ে মোক কমেণ্ট কৰিছে যে কেৰী মিনাটিৰ দৰে কিয় ইমান বেয়াকৈ গালি পাৰে লাইক টিগাৰ ডিনছনৰ দৰে ভিডিঅ' বনাওক না ভণ্টি শুনা মই না কেৰীক ফ'ল' কৰোঁ না টিগাৰ ডিনছনক ফ'ল' কৰোঁ মই ভাস্কৰ হয় মই বেলেগ বস্তু নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰিছো সকলোৰে ভাল নহয় জানো আপোনালোকৰ আশীৰ্বাদত মোৰো ভাল তো আজিৰ ভিডিঅ'টো সকলোতকৈ বেলেগ হ'ব গৈ আছে अच्छा हमको सिखा रिया है यस ब्रो तुमको सिखा रिया है आज का वीडियो बेलेग होने वाला है अच्छा তো আপোনালোকৰ জানিব মন গৈছে নহয় জানো আজিৰ ভিডিঅ'টো কি বেলেগ হ'ব তো শুনক তেনেহ'লে মানে মোৰ আগৰ ভিডিঅ'টোত এজন আমাৰ অসমৰ ট্ৰান্সজেন্ডাৰ আছে যাৰ নাম এলিয়ানা গগৈ তাইক ন মই অলপ বেয়াকৈ ল'লো কলো যিয়ে মতা পুৰুষ হৈ জন্ম লৈ একো কৰিব নোৱাৰিলে এতিয়া মাইকী হৈ টকা ইনকাম কৰি আছে কেনেকৈ বুজা নাই তেনেকৈ আৰু সেই মোৰ আগৰ ভিডিঅ'টো চোৱাৰ পাছত এগৰাকী ভণ্টিয়ে মোক কমেণ্ট কৰিছে যে কেৰী মিনাটিৰ দৰে কিয় ইমান বেয়াকৈ গালি পাৰে লাইক টিগাৰ ডিনছনৰ দৰে ভিডিঅ' বনাওক না ভণ্টি শুনা মই না কেৰীক ফ'ল' কৰোঁ না টিগাৰ ডিনছনক ফ'ল' কৰোঁ মই ভাস্কৰ হয় মই বেলেগ বস্তু আৰু সেইকাৰণে কৈছোঁ ভিডিঅ'টো বেলেগে হ'ব গৈ আছে আজি তো প্লিজ ভিডিঅ'টো আধাতে এৰি গুচি নাযাব কি বেলেগ হ'ব গৈ আছে সম্পূৰ্ণকৈ চাওক আম টেঙা তিনিটা লেমু টেঙা তিনিটা ওচৰতে এতিয়া বাইদেউজনীকে দেখিলে নহয় চৰি বাইদেউ নহয় ভণ্টি 5 বছৰ 6 বছৰমান হৈছেহে এই বয়সতে তেওঁ এইবোৰ কাপোৰ পিন্ধি পাগলামি নকৰিলে কেতিয়া কৰিব আম টেঙা তিনিটা লেমু টেঙা তিনিটা সিহঁতে পাগলামি কৰিব পাৰে আৰু আমাৰ মুখৰ পৰাহে বেয়া শব্দ ওলায় না আজি মই বেয়াকৈ নকওঁ প্ৰশংসাহে কৰিম সৰুৰে পৰা মা দেউতা আৰু শিক্ষাগুৰুৰ পৰা শিকি আহিছো যে ডাঙৰক সদায় সন্মান কৰিব লাগে আজি মই সন্মান কৰিম বেলেগতকৈ বেলেগ কৰিম ডান্সটো তেওঁ ঠিকেই মাৰিছে কিন্তু বাইদেৱে আজিলৈকে কিয় আইনাখন চোৱা নাই যেন তেওঁ এজনী গাভিনী কুকুৰহে হয় পেটটো চাই কৈছো বোলো দৰ্জা মুখত খিৰিকী দিলেও এতিয়া সেই বাইদেউৰ ডেকা লোৱা চোৱাৰ সময় নাই তেওঁ বয়স কেতিয়াবাই উকলিল তেওঁৰ পেটটো দেখি এতিয়া আকৌ আমাৰ ফালে সেই পথাৰ খেদা গৰুৱেহে তেওঁক চায় পথাৰ খেদা গৰু মানে কাৰ কথা কৈছো বুজি পাইছে নহয় কেলা এই বয়সত তাই জাবানি জাগিছেহে এই তাইক বেয়াকৈ গালি কেইটামান নাপাৰিলে মোৰ মনটোৱে ভাল নালাগিব কেমেৰাটো অফ কৰি লওঁ ভালকৈ দিলো কেইটামান দেই ভাল লাগিছে এতিয়াহে মনটো ভাল লাগিছে তো বন্ধুসকল নেক্সট টাইম এই বান্দৰ নাচ যিমানে দিয়ে দি থাকক তাত কোনো ক'ব লগা নাই কিন্তু ভৱিষ্যতে যাতে এনেকুৱা আৰু এজনী বান্দৰী এই বয়সত নোলায় সেইকাৰণে আমি মাত মাতো তো বন্ধুসকল এই ভিডিঅ'টো কেৱল ধেমালিৰ কাৰণে আছিলে যদি চাই ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে বন্ধুসকলক শ্বেয়াৰ কৰি দিব আৰু ভৱিষ্যতে এনেকুৱা ধেমেলীয়া ভিডিঅ' চাই থাকিবৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব